নমস্কাৰ বন্ধু বান্ধৱীসকল সপ্তাহটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে আছামিজ ইডুহাব নামৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আজিৰ এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব আপুনি যদি আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব আহক এতিয়া আমি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো ইন দ্য ইয়েৰ 2004 MS ধোনী মেড হিজ ইণ্টাৰনেশ্যনেল ডেবুট এগেইনষ্ট হুইচ কাণ্ট্ৰি 2004 চনত MS ধোনীয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কি দেশৰ বিৰুদ্ধে খেলিছিল ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ দ্বিতীয় প্ৰশ্নটো হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ এ কেম্পেইন আয়ুষ ফৰ ইমিউনিটি কোন মন্ত্ৰালয়ে আয়ুষ ফৰ ইমিউনিটি নামৰ কেম্পেইন নতুনকৈ আৰম্ভ কৰিছে ইয়াৰ উত্তৰটো হৈছে মিনিষ্ট্ৰী অফ আয়ুষ ইয়াৰ পিছৰ প্ৰশ্নটো হু ইজ দ্য ইউনিয়ন মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ ট্ৰাইবেল এফেয়াৰ্ছৰ ইউনিয়ন মন্ত্ৰীজনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অৰ্জুন মুণ্ডা আজিৰ 4 নম্বৰ স্থানৰ প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ এজেঞ্চি that has been approved by cabinet which will be responsible to conduct common eligibility test কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাসমূহ পতাৰ বাবে কেবিনেটে সন্মতি দিয়া নতুন এজেঞ্চিটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি 5 নম্বৰ স্থানৰ প্ৰশ্নটো হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ ৰিচেণ্টলি ৰিকমেণ্ডেড ফৰ ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড কোনজন ভাৰতীয় ক্ৰিকেট খেলুৱৈক ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডৰ বাবে মনোনীত কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে ৰোহিত শৰ্মা ইয়াৰ পিছৰ প্ৰশ্নটো হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপেণ্ট অফ ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড পোৱা প্ৰথম খেলুৱৈ কোন ইয়াৰ উত্তৰটো হৈছে চেছ গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ চিটি বিকেম দ্য ক্লিনেষ্ট চিটি অফ নৰ্থ ইষ্ট জ'ন ইন স্বচ্ছ সুৰভেক্ষণ এৱাৰ্ড 2020 স্বচ্ছ সুৰভেক্ষণ এৱাৰ্ড 2020 তালিকাত উত্তৰ পূবৰ কোনখন চহৰ সকলোতকৈ স্বচ্ছ চহৰ হিচাপে পৰিগণিত হ'ল ইয়াৰ উত্তৰটো হৈছে যোৰহাট ইয়াৰ পিছৰ প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ স্কিম ডেট হেজ বিন লঞ্চ বাই আছাম গভৰ্ণমেণ্ট আণ্ডাৰ হুইচ গাৰ্লছ হু পাছ HS আৰ্ণ উইথ 60% উইল ৰিচিভ ইলেক্ট্ৰিক অৰ পেট্ৰল বেছ স্কুটি অসম চৰকাৰে উদ্বোধন কৰা কি আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60%তকৈ অধিক পোৱা ছাত্ৰীয়ে ইলেক্ট্ৰিক বা পেট্ৰল বেছ স্কুটি লাভ কৰিব ইয়াৰ উত্তৰটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি 2020 9 নম্বৰ স্থানৰ প্ৰশ্নটো হু ইজ দ্য কাৰেণ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমান নিৰ্বাচন আয়োগৰ অধ্যক্ষ কোন ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ কুমাৰ আজিৰ 10 নম্বৰ স্থানৰ প্ৰশ্নটো হুইচ ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ ইণ্ডিয়ান ওমেন্স নেশ্যনেল ক্ৰিকেট টীম হেজ বিন ৰিকমেণ্ডেড ফৰ অৰ্জুন এৱাৰ্ড ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কোনগৰাকী খেলুৱৈক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে দীপ্তি শৰ্মা ইয়াৰ পিছৰ প্ৰশ্নটো হোৱেন ৱাজ স্বচ্ছ সুৰভেক্ষণ ষ্টাৰ্টেড স্বচ্ছ সুৰভেক্ষণ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হৈছে স্বচ্ছ সুৰভেক্ষণ 2016 চনৰ পৰা আৰম্ভ হৈছিল আজি 12 নম্বৰ স্থানৰ প্ৰশ্নটো ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন গোপালাস্বামী কস্তুৰী ৰঞ্জন হেজ পাছড এৱে ৰিচেণ্টলি হি ৱাজ ৰিলেটেড টু হুইচ স্পৰ্টছ ভাৰতীয় খেলুৱৈ গোপালাস্বামী কস্তুৰী ৰঞ্জনৰ অলপতে মৃত্যু হৈছে তেওঁ কি খেলৰ সৈতে জড়িত আছিল ইয়াৰ উত্তৰটো হৈছে ক্ৰিকেট নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ গুগল লোকেটেড গুগলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে কেলিফৰ্ণিয়া US ইয়াৰ পিছৰ প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ এপ ডেট হেজ বিন লঞ্চ ইন ইণ্ডিয়া বাই গুগল টু হেল্প পিপুল ফাইণ্ড জব কাম বিচাৰি পোৱাৰ সুবিধাৰ বাবে গুগলে ভাৰতত উদ্বোধন কৰা এপটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে কৰ্ম আজিৰ 15 নম্বৰ স্থানৰ প্ৰশ্নটো হু লঞ্চ ওৱান ছান ওৱান ৱৰ্ল্ড ওৱান গ্ৰিড ওৱান ছান ওৱান ৱৰ্ল্ড ওৱান গ্ৰিড কোনে উদ্বোধন কৰিলে ইয়াৰ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্নসমূহ আপোনালোকে কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ শিক্ষামূলক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজোৱাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ